নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ মাছ আলু বেঙেনাৰ জোল। মই ইয়াত লৈছোঁ 6 পিচ মাছ, সৰু সাইজৰ দুটা বেঙেনা কাটি লৈছোঁ, দুটা সৰু আলু কাটি লৈছোঁ, ডাঙৰ এটা পিঁয়াজ কচি কচিকৈ কাটি লৈছোঁ, 4টা জলকীয়া, ধনিয়া পাত অলপ কাটি লৈছোঁ, আদা নহৰু অলপ লৈছোঁ। তাৰ পাছত লৈছোঁ গোটা জিৰা, 5 ফোৰণ, শুকান জলকীয়া, হালধি, তেজপাত, নিমখ। শুকান জলকীয়া দুটা দি দিছোঁ, তেজপাত দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াত দিম কাটি থোৱা পিঁয়াজখিনি আৰু কেঁচা জলকীয়া, আদা ৰহুনৰ পেষ্ট। এইখিনি মই ভালদৰে লৰাই দিছোঁ, ৰঙচুৱা হোৱালৈকে মই ভাজিম। মই ইয়াত বেঙেনা আৰু আলু দি দিম। ভালদৰে লৰাই লৈছোঁ। আৰু মই এতিয়া দিম আন্দাজমতে নিমখ আৰু হালধি দি 10 মিনিটৰ কাৰণে ঢাকনখন মাৰি সিজিবলৈ দিম কম ষ্টিমত। মোৰ এতিয়া 10 মিনিট হৈ গ'ল। মই এতিয়া তৰকাৰীখিনি অকণমান লৰাই দিছোঁ, ৰঙচুৱা হৈ গ'ল। এতিয়া মই জোখমতে গৰম পানী দি দিম। আপোনালোকৰ যিমান ভাল লাগে সিমানেই দিব জোল। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনখন ঢাকি উতল আহিবলৈ দিছোঁ। 5 মিনিট হৈ গ'ল, তৰকাৰীটো মোৰ উতল আহিছে। মই এতিয়া ভাজি থোৱা মাছ কেইপিচ তৰকাৰীত দি দিম। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনখন দি দিছোঁ। মোৰ 5 মিনিট হৈ গৈছে। মই মাছখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া মই 1 চামুচ গৰম মছলা দি দিছোঁ। মাছৰ কালাৰটো বহুত ধুনীয়া আহিছে। মই এতিয়া দিম ধনিয়া পাত কাটি থোৱা। এয়া মোৰ মাছৰ তৰকাৰী ৰেডি। এয়া মই মাছৰ জোলটো এনেদৰে পৰিৱেশন কৰিছোঁ গৰম ভাতৰ লগত। আৰু এইটো এটা জলকীয়া চাটনি মই বনাইছোঁ, পাছত মই ৰেচিপিটো দিম বাৰু। যদি মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ।